তো আপোনালোকে চাব পাৰে এইফালে মিউজিয়াম চিষ্টেমৰ বনাই থৈছে। ইয়াতে আনন্দৰাম বৰুৱা একাডেমীৰ পৰা যি বজালী ভ্ৰাম্যমান থিয়েটাৰ আছে তাৰে আপুৰুগীয়া সম্পদসমূহ ইয়াতে সংৰক্ষণ কৰি ৰখা হৈছে। তোমার 10 মান্থৰ বেবি হয়, এটো হৈছে 4 মান্থৰ বেবি আৰু এটো 45 ডেজ। এইটো আছে ক্ৰেব হাকৰা বুলি যে কয়। এইটো জু প্লেংটন বুলি কয়। এইটো সাগৰত থাকে। এইটো মানে মাছে খাদ্য হিচাপে গ্ৰহণ কৰে। আৰু এইটো হ'ল ফিটা পেলু, আমাৰ যে মানে পেটত থাকে যে সেইটো ফিটা পেলু। এইটো ষ্টাৰ ফিছ, এইটো সাগৰত থাকে। এইটো হ'ল অক্টোপাছ। এইটো পইচা আগতে তাৰমানে আমি যেতিয়া সৰু থকা অৱস্থাত এইটো 2 নয়া 1 নয়া 5 পইচা 10 পইচা 20 পইচা এইবিলাক চলছিল। এই তাৰ পিছৰ পইচা এইবিলাক অলা পইচাবিলাক আমাৰ ইণ্ডিয়াৰ পইচা।